बिटिआर हालामनि हाग्रा सेराव रायजो जानाय गामिनि सुबुं आरो हाग्रानि मैदेरनि गेजेराव दाङाबाजि जानाया गोदान बाथ्रा नङा। थांनाय माखासे समाव हाग्रानि मैदेर आरो मानसिनि गेजेराव जानाय दाङाबाजियाव गोबां सुबुंनि जिउ खहा जानायजों लोगोसे गोबां न'-बां सिफायलांबाय। बेनि अनगायैबो गोबां आबादारिनि आबादफोरखौ सिलिंखार खालामलांबाय। नाथाय अब्लाबो बेनि सायाव हाग्रा बिफाना हाग्रानि मैदेर आरो मानसिनि गेजेराव जानाय बे जेंनाखौ सुस्रांनो हायाखै। बेबादि समावनो बाक्सा जिल्लानि सालबारि महकुमा सिंनि उदालगुरि गामियाव हाग्रानि मैदेरा थांनाय हराव फिन उदखार खालामलाङो। मानास माहारियारि हाग्रामानिफ्राय ओंखारबोनाय खमैबो मा 35सो हाग्रानि मैदेर फालोआ थांनाय मोनायाव उदालगुरि गामिनि गोबां बिगा हायाव मावनाय आबाद फारियै आलु, फुलकबि, बान्दा कबि, फान्थाव, अलकबि, बानलु, लाव, फान्थाव बिलाथि आरो बायदि बायदि आबाद थिलिखौ सिलिंखार खालामनायजों लोगोसे न'-बां सिफायलाङो। যোৱা ৰাতি মানে আমাৰ বাক্সা ওদালগুৰি গাঁৱত আমাৰ যোৱা ৰাতি হাতী আহি কিনে বহুত খেতি পথাৰ নষ্ট কৰিছে আৰু লগতে আমাৰ প্ৰায় 100ৰ ওপৰত হ'ব মাটি ইমানখিনি মানে খেতি নষ্ট কৰিছে। প্ৰায় মৰেতো আজি যোৱা নিশা হাতীটো হাতী ঘৰবিলাক ভাঙি দিছে। আমাৰ বৰডেকাৰো ঘৰ ভাঙিছে। লগতে অলকবি খেতি আছিল, অলকবি, ফুলকবি, বিলাহী, জলকীয়া গোটেইবিলাক প্ৰায় নষ্ট কৰিছে। জাকা ভাঙিছে, পানীলাও জাকা আছিল দাদাৰ লগৰে। এনেকৈ মানে 30-35টা মান হাতীৰ দল এটা আহি মানে যোৱা নিশা 10-11টা মানত ক্ষতি কৰিছে, নষ্ট কৰিছে। আৰু লগতে বৰডেকাৰো ঘৰবিলাক ভাঙিছে, আমাৰো কেম্পটো ভাঙি দিছে। মানে এতিয়া এই অলকবিটো নতুনকৈ লাগিছিলে মাত্ৰ, অলপো বিক্ৰী কৰিব পৰা নাই। যোৱা নিশা আহি কিনে মানে নষ্ট কৰি দিলাক। আৰু লগতে ইফালে বেঙেনা খেতিও নষ্ট হৈছে বহুত। এতিয়া আৰু কি ক'ম, মানে বেয়া লাগে। এতিয়া ধৰ বিক্ৰী কৰিব পৰা নাই কিছুমান বস্তু, সেইবিলাক আহি নষ্ট কৰিছে। বন কৰ্মীবিলাকো গম পোৱাই নেকি যোৱাকালি ফটকৈ অকস্মাতে আহিছে আৰু এনেকৈ ক্ষতি কৰোঁ বুলি মানে কি ভবা নাছিলোঁ। লাষ্টত এতিয়া ক্ষতি কৰিল, আজি বেয়া লাগি আছে বহুত বিঘা। মানে যোৱা নিশা তাৰমানে গমেই পোৱা নাই একচুৱেলি কালি, নহ'লে এনে আমি আহোঁ। তাৰপিছত আহিছোঁ যদিও মানে খেদাৰ সক্ষম নহয় ৰাতি। আৰু যোৱা নিশা বহুত কুঁৱলী আছিল। কুঁৱলীৰ কাৰণে মানে কি আমাৰ হাততো আৰু টৰ্চ নাথাকে বা এনে এটমবিলাকো এতিয়া আৰু ধৰ ফট কৰি দোকানত পোৱা নাযায় না, সেইটোৰ কাৰণে বহুত দিগদাৰ হয়। যদি টৰ্চ লাইট থাকে ভাল বা কুঁৱলীৰ কাৰণে একচুৱেলি দেখা নাযায় ৰাতি। আৰু বহুত গাঁৱৰো আমি প্ৰায় আহিছিলোঁ বহুত কেইজনে, মানে আহিলেও আৰু ধৰ ইমান সাহস কৰিব নোৱাৰি। টাউন 40-45টা মান আহিছিল। এতিয়া আৰু জহাৰ পৰা হয় ৰাতিবেলা গুচি যায়। হয় মানাহৰ পৰা আহিছিল, আমাৰ এইটো বিট অফিচৰ এইটো চাইডৰ কাহিতামা চাইডৰ ইফালৰ পৰা ওলাই আহিছিল। যোৱা নিশা কিজানি গম পোৱা নাই সিহঁতেও, এই বনৰক্ষীবিলাকে। এতিয়া আহিলেও আৰু মানে সিহঁতক ফোন কৰিলেও কেতিয়াবা ফোন ৰিচিভ নকৰে বা কৰিলেও নাহে ফট কৰি। এতিয়া আমাৰ গাঁওবিলাক মানুহবিলাকতো আহিলে আৰু ৰাতিৰ কাৰণে অলপ অসুবিধা হয় না। ৰাতি ওলাই আহিলেও মানে কি ফট কৰি কোনফালে দি আহে কোনটো হেৰিত দেখা নাযায়, সেইটোৰ কাৰণে আৰু অসুবিধা হয় অলপ। এই অলকবিবিলাকে নষ্ট হৈছে বহুত, জলকীয়া নষ্ট হৈছে, পানীলাও খেতি নষ্ট হৈছে। আৰু বিলাহী আছিল, ফুলকবি নতুনকৈ লাগিছে মাত্ৰ কিছুমানৰ। এই ঘৰবিলাক দাদাৰ ঘৰটো ভাঙিছে, আমাৰ ঘৰবিলাক ভাঙিছে। আৰু দক্ষিণ ফালৰটো কাৰ কেনেকুৱা কি হৈছে এতিয়ালৈকে গমেই পোৱা নাই। আমাৰ এইখিনিতে ধৰ প্ৰায় 20 বিঘাৰ ওপৰত হ'ব। এইটো অঞ্চলত মানে কি প্ৰায় বহুতেই আৰু যোৱা নিশা বহুতে ক্ষতি কৰিছে আৰু মানে ক'ব নোৱাৰি আৰু এনেকুৱা ক্ষতি হৈছে। মানে বিলাহী, অলকবি, ফুলকবি চবেই নষ্ট হৈছে বুলি ক'ব পাৰি।